হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ মই এটা পেৰাৰ ৰেচিপি লৈ আহিছোঁ। আজি মই ঘৰতেনো সহজে পেৰা কেনেদৰে বনাই আপোনালোকলৈ আগবঢ়ালোঁ। পেৰাবোৰ খুব সুন্দৰ হৈছে, এয়া চাওক। মই আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে। পেৰা বনাবৰ বাবে মই 1 লিটাৰ গাখীৰ লৈছোঁ। আপোনালোকে গৰু গাখীৰ নাইবা দোকানৰ আমুল তাজা ব্যৱহাৰ কৰিব পাৰে। গেছৰ ওপৰত কেৰাহীখন পাতি তাত গাখীৰখিনি ঢালি দিছোঁ। গাখীৰখিনি তলত লাগি নধৰাকৈ একেৰাহে গাখীৰখিনি লৰাই থাকিব লাগিব আৰু প্ৰায় 5-10 মিনিটমান পিছত এনেদৰে গাখীৰখিনি উতলি যাব। আমি কেৰাহীৰ কাষত যিখিনি গাখীৰ লাগি ধৰে, গাখীৰৰ যিখিনি চামনি, সেইখিনি আমি আঁতৰাই ভালদৰে লৰাই গৈ থাকিব লাগিব। গাখীৰখিনি এনেদৰে উতল অহাৰ পিছত 1 লিটাৰ গাখীৰৰ পৰিমাণত চাহ খোৱা কাপেৰে 4 কাপ চেনি যোগ কৰিছোঁ আৰু চেনিখিনি যোগ কৰাৰ পাছত ভালদৰে আমি গাখীৰখিনি আকৌ লৰাই থাকিম। চেনিখিনি দিয়া প্ৰায় 15 মিনিটমান পাছত গাখীৰখিনি এনেদৰে উফন্দি যাব আৰু আমি একেৰাহে লৰাই থাকিম। একেৰাহে লৰাই থকাৰ পিছত অলপ দেৰিৰ পাছত গাখীৰখিনি এনেদৰে কমি আহিব আৰু আমি তলত লাগি নধৰাকৈ লৰাই থাকিব লাগিব। এয়া চাওক আপোনালোকে, গাখীৰখিনি কমি প্ৰায় কালাৰটো চেঞ্জ হৈ আহিছে। মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। এনেদৰে আপোনালোকে গাখীৰখিনি তলত লাগি নধৰাকৈ লৰাই থাকিব আৰু এনেকুৱা জোখতে আপোনালোকে গেছটো অফ কৰি দিব। ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে সৰু সৰু লাডু কৰি এনেদৰে পেৰাখিনি বনাই ল'ব। এই পেৰাখিনি খাবলৈ খুব সুন্দৰ হ'ব। তেতিয়া মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। এনেকৈ আপোনালোকে এবাৰ আপোনালোকে এনেদৰে চেষ্টা কৰি চাব। খাবলৈ পেৰাখিনি খুব সুন্দৰ হৈছে আৰু হোটেলৰ দৰেই লাগিছে।